সকলোকে পিংকিছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোৱে ভালেই আছে। আজি মই আপোনালোকৰ আগত কলডিলৰ সৈতে চিকেন ৰেচিপি লৈ আহিছোঁ। খাবলৈ বিৰাটেই ভাল লাগে আৰু বনাবলৈ একেবাৰে সহজ। আৰু যিহেতু আজিকালিৰ ল'ৰা ছোৱালীসকলে কলডিল খাব নিবিচাৰে, সেয়েহে আপোনালোকে এনেধৰণে চিকেনৰ সৈতে বনাই দিলে নিশ্চয়কৈ খাব, কাৰণ খাবলৈ বিৰাটেই টেষ্টি হয় আৰু বিশেষকৈ ভাতৰ লগত খাবলৈ বিৰাটেই সোৱাদ লাগে। তেনেহ'লে দেৰি নকৰি বলকচোন চাওক কেনেদৰেনো বনালোঁ। এই ৰেচিপিটো বনাবৰ বাবে মই ইয়াতে ডাঙৰ চাইজৰ এটা পিঁয়াজ লৈ লৈছোঁ, অলপমান আদা লচুন লৈছোঁ, এইখিনি মই কাটি লৈছোঁ, অলপমান কেঁচা জলকীয়া, দুটামান মই ইয়াতে শুকান জলকীয়া লৈছোঁ, তাৰে লগতে মই ইয়াতে অলপমান ইলাইচি আৰু লং লৈ লৈছোঁ, দুখিলা তেজপাত লৈছোঁ আৰু একেবাৰে অকণমান জিৰা লৈ লৈছোঁ। তাৰে পাছত যিহেতু আমাৰ এই ৰেচিপিটো বনাবৰ বাবে চিকেন লাগিবই, সেয়েহে মই ইয়াতে আধা কিলো চিকেন লৈ লৈছোঁ। এইখিনি মই ভালদৰে চফা কৰি লৈছোঁ। তাৰে পাছত মই ইয়াতে হালধি গুড়ি, অকণমান ৰঙা জলকীয়া গুড়ি আৰু লগতে সোৱাদ অনুসৰি নিমখ দি এইখিনি মই ধুনীয়াকৈ মেৰিনেট কৰি কিছু সময়ৰ কাৰণে ৰাখি থৈছোঁ। তাৰে লগতে মই ইয়াতে একেবাৰে সৰু চাইজৰ কলডিল এটা লৈ লৈছোঁ আৰু সেইখিনি মই একেবাৰে ধুনীয়াকৈ মিহি মিহিকৈ কাটি লৈছোঁ আৰু এইখিনি মই ধুনীয়াকৈ ধুইও লৈছোঁ। বনাবৰ বাবে মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছোঁ, তাতে মই তেল দি দিছোঁ আৰু তেলখিনি মই ভালদৰে গৰম হ'বলৈ দিছোঁ। এয়া চাওক, আমাৰ তেলখিনি গৰম হৈ আহিছে। এনেতে মই ইয়াতে আমাৰ জিৰা আৰু দুখিলা তেজপাত দি দিছোঁ, লগতে মই ইয়াতে কেঁচা জলকীয়া ফালি পিনি দিছোঁ আৰু ইয়াতে মই শুকান জলকীয়াখিনিও দি দিছোঁ আৰু এইখিনি মই এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। এইখিনি মই এবাৰ ধুনীয়াকৈ লৰাই দিলোঁ। এতিয়া মই ইয়াতে কাটি ৰখা আমাৰ পিঁয়াজখিনি দি দিছোঁ। মই ইয়াতে এটা পিঁয়াজে লৈছোঁ আৰু এইখিনি মই এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। এতিয়া মই ইয়াতে আমাৰ আদা লচুনখিনি দি দিছোঁ। আদা লচুনখিনি খালি মই অলপমান থেতেলি দিছিলোঁ আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ লৰাই আছোঁ আৰু এইখিনি আমি কিছু সময়ৰ কাৰণে এনেধৰণে ফ্ৰাই কৰি ল'ম। এয়া দেখিছেনে, কিছু সময়ৰ পাছতেই আমাৰ পিঁয়াজ আৰু আদা লচুনখিনি কিছু ফ্ৰাই হৈ আহিছে। এনেতে মই ইয়াতে আমাৰ মেৰিনেট কৰি ৰখা চিকেনখিনি দি দিছোঁ আৰু চিকেনখিনি মই ধুনীয়াকৈ এনেধৰণে লৰাই দিছোঁ। এতিয়া আমি গোটেইখিনি চিকেন ধুনীয়াকৈ ফ্ৰাই কৰিব লাগিব। এয়া চাওক, এনেধৰণে মই মাজে মাজে হেতাখনেৰে লৰাই আমাৰ মাংসখিনি মই ধুনীয়াকৈ ফ্ৰাই কৰি আছোঁ আৰু মাংসখিনি ধুনীয়াকৈ সিজি গ'লেহে আমাৰ চব্জিখন খাই ভাল লাগে। সেয়েহে এনেধৰণে মই ল' ফ্লেমত ৰাখি আমাৰ গোটেইখিনি মাংস মই ধুনীয়াকৈ সিজাই আছোঁ। তাৰে লগতে মই ইয়াতে আমাৰ কাটি ৰখা কলডিলখিনিও দি দিছোঁ, যিহেতু আজি আমি চিকেনৰ ৰেচিপিখন কলডিলৰ সৈতে বনাম আৰু এইখিনি মই এতিয়া ধুনীয়াকৈ গোটেইখিনি মই লৰাই দিছোঁ। অলপ সময়ৰ পাছতেই মই এবাৰ আমাৰ চিকেনখিনি মই ধুনীয়াকৈ লৰাই দিছোঁ আৰু তাৰে পাছত মই গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি আমাৰ ঢাকনিখন লগাই দিছোঁ। তেতিয়াহে আমাৰ মাংসখিনি আৰু কলডিলখিনিও ধুনীয়াকৈ সিজি আহিব। এয়া চাওক, অলপ সময়ৰ পাছতেই মই ঢাকনিখন গুচাই দিছোঁ আৰু দেখিছেনে, আমাৰ মাংসখিনি ধুনীয়াকৈ ফ্ৰাইও হৈ আহিছে, লগতে ধুনীয়াকৈ সিজিও আহিছে আৰু লগতে আমাৰ মাংসখিনিৰ পৰা ধুনীয়াকৈ তেলো ওলাবলৈ ধৰিছে। এতিয়া মই ইয়াতে এচামুচ লং, ইলাইচি, ডালচিনি, জিৰা, ধনিয়া সকলোবোৰ দি পিনি মই এটা মছলা বনাই থৈছিলোঁ, তাৰে মই এচামুচ ইয়াতে দি দিছোঁ। আপোনালোকৰ যদি নাই তেনেহ'লে আপোনালোকে নিদিলেও কোনো কথা নাই। তাৰে পাছত এইখিনি মই এবাৰ ধুনীয়াকৈ লৰাই দিছোঁ। তাৰে পাছত মই ইয়াতে একেবাৰে অকণমান পানী দিছোঁ। মই ইয়াতে বেছিকৈ জোল বনাব বিচৰা নাই, সেয়েহে মই ইয়াতে অকণমান পানী দিছোঁ আৰু এইখিনি মই ধুনীয়াকৈ উতলিবলৈ দিম। এতিয়া এবাৰ ধুনীয়াকৈ মিক্স কৰি তাৰে পাছত মই এইখিনি ধুনীয়াকৈ উতলিবলৈ ৰাখি দিছোঁ।
অলপ সময়ৰ পাছতেই দেখিছেনে আমাৰ মাংসখিনিৰ পৰা একেবাৰে তেল ওলাবলৈ ধৰিছে আৰু মাংসখিনিৰ পানীও একেবাৰে নাইকিয়া হৈ আহিছে। এই মাংসৰ জোলখিনিৰ লগত ভাত সানি খালে ইমানেই ভাল লাগে, খাবলৈ সঁচাকৈ খুবেই ভাল লাগে। আৰু আমি এই ৰেচিপিটোত বেছিকৈ মছলা ব্যৱহাৰ কৰিব নালাগে, নহ'লে কলডিলৰ আচল সোৱাদটো নাইকিয়া হৈ যায়। আপোনালোকে যদি আগতেই এনেধৰণে খাই পোৱা নাই তেনেহ'লে এবাৰ নিশ্চয় ট্ৰাই কৰি চাব। আৰু আজিৰ যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইবো কৰি দিব। তেনেহ'লে অন্য এটা ৰেচিপি লৈ আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।